Puma KNC MIP, Superior Party, and Puma kami KNC Vice President, Rekar Therapy. Then po bangke lang di AIPOA, All India Progressive Women's Association, Dakar yang di MIP. Then nili bangke KNC General Secretary, ang paras kami All India Progressive Women's Association mas kami, jadi National Vice President aku sudah. Si ini jasmet langsung kerang kami ke kapuna lang he bangke lain lo. Je nilitung All India Progressive Women's Association. Tiga kan makai kuah, langsung National Council Meeting, dah di follow si dokonji, dah keranji, inkoira ti, dah inkoira ko, dah magic tu. Nasi lasomai mesempen, kita tunjuk pan, ini dong reception committee kami kesengtang dulu. Nasi lasoteng si kam abang kepu, receipt sedang kam bang itu bom lo. Si kado kami lasomai mesempen dia tunjuk lo, itu dah kado kami tu masa mecu ni pom kampung lain lo, je itu han sorlo som, asuse sorlo kapan lo so kaci som lo, itu han kacira kaci tu kedoji apa, tapi ansuse det piang kang long same itu makaci som, koson masorlo tu nono kor kisum long same karca dan kaci som pon, dan kaprek sorlo kisum. Along sami lasokan jatun pen isi kipakrang tek dia pat lasokan si jasemer bang ni sami matapon isi signifikan bang lain lo je national legal program bang ke sorlo nono sana mai bang ke kicengsi pula kuda ta henone pasi lasoke messenger pan lada jasemer difu lo karbiang long lo itu malu keliti tu masa mecu ni rekam tu dan kado kawe well bisa satu masa me labang so program mesenpen di pacu nolong kacira pacitu doji pansi ni lecu ni dipon lo saji behe koi ami KNC aru AIPOA jotho kabe aji ami hongbat mel ami ayojon korisu aru hongbat mel potar mukho udesso to hoise je oha 24 আর 25 মে তারিখে আমার AIPOA রাষ্ট্রীয় পরিষদৰ বৈঠক আমাৰ ডিফুতে অনুষ্ঠিত হ'ব গতিকে এই মিটিংখন যাতে সুচাৰুৰূপে আমি সম্পন্ন কৰিব পাৰো তাৰ কাৰণে আমাৰ স্থানীয় ডিফু অৰ্থাৎ কাৰ্বি আংলং ওয়েষ্ট কাৰ্বি আংলং বাহিৰ ৰাজ্যক আমি অনুৰোধ জনাইছো আৰু লগতে আমাৰ ইয়াত বিভিন্ন আইন শৃংখলা বা আমাৰ ল এণ্ড অৰ্ডাৰ সকলকো আমি আহ্বান কৰিব বিচাৰিছো যাতে আমাৰ programটো সুচাৰুৰূপে যাতে আমি পাতিব পাৰো আৰু তাৰ লগতে আমি ইয়াত বিশেষকৈ কাৰ্বি আংলঙত আপোনালোকে সকলোৱে গম পাইছে ইয়াত বিভিন্ন সময়ত ইয়াত বিভিন্ন ধৰণৰ নাবালিকা বা নাৰীৰ ওপৰত কিছুমান নিৰ্যাতন বা বহুত ধৰণৰ মানে ৰেপ মাৰ্ডাৰ এইখিনি ঘটনাও সংঘটিত হৈ গৈছিলে কিন্তু তাৰ আমি সঠিক জাস্টিস এতিয়ালৈকে আমি পোৱা নাই উদাহৰণস্বৰূপে আমি ক'ব পাৰো যোৱা ৰীনা ৰম্পিপিৰ যিটো ঘটনা এই ৰীনা ৰম্পিপিৰ ঘটনাটো এজনক তেওঁলোকে এৰেষ্ট কৰিছে কিন্তু আজি লোকে একো তেনেকে ৰিজাল্ট ফুলফুল তেনেকে পোৱা নাই বা জাস্টিস পোৱা নাই ঠিক তেনেকে বহুতো এনেকুৱা মানে হেৰি আছে কেছ আছে যে কাৰ্বি আংলঙত আগতে আমি এইবিলাক আমাৰ অঞ্চলত পোৱা নাছিলে কিন্তু আজিকালি এইবিলাক মানে সাধাৰণ নিচিনা হৈ গ'ল গতিকে আজি বিশেষকৈ চিন্তনীয় বিষয়টো এইটোৱে যে আমাৰ কাৰ্বি আংলঙৰ সৰু সৰু মানে নাবালিকাসকলক আমি কি ধৰণে সুৰক্ষা দিব পাৰো মহিলা সবলীকৰণৰ কথা আমি কৈ আছো কিন্তু আজি মহিলাসকল আজি তেনেকে সুৰক্ষিত নহয় ঠিক এই নানানটা বিষয় লৈ তেনেকে সুৰক্ষিত নহয় ঠিক এই নানানটা বিষয় লৈ আমি আৰু তাৰ লগতে আমাৰ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত যিবিলাক সংঘটিত হৈ আছে এই সকলো মানে নাৰীজনীৰ অপৰাধ আমি কি ধৰণে ৰোধ কৰিব পাৰো আৰু আমাৰ মহিলাসকলক বিশেষকৈ আমি কি ধৰণে সজাগতা আনিব পাৰো তাৰ বাবে আমাৰ বৈঠকত আলোচনা হ'ব আৰু যিবিলাক নেকি পেন্ডিং কেसेस আছে এই পেন্ডিং কেছবিলাকত যাতে ভিক্টিমে ন্যায় পায় তাৰ কাৰণে আমাৰ আলোচনা মূল বিষয় হিচাপে ইয়াত ঠাই পাব গতিকে এইখিনিয়ে আছে
আপোনালোকৰ সকলো সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু তাৰ লগতে আজি আমি গোটেই যিটো আমাৰ পৰিস্থিতি ভাৰতবৰ্ষৰ যিটো পৰিস্থিতি এতিয়া আমাৰ বিশেষকৈ আজি পাকিস্তানৰ লগত যিবিলাক আজি সংঘাত হৈ আছে গতিকে এই ক্ষেত্ৰতো আমি ক'ব বিচাৰোঁ যে যুদ্ধ বিষয়টো লৈ যে যুদ্ধ কোনো ধৰণৰ এটা ভাল ৰিজাল্ট আমি আশা কৰিব নোৱাৰোঁ আমি শান্তি বিচাৰিছোঁ যাতে দুই পক্ষৰ মাজতো তেওঁলোকে আলাপ আলোচনাৰ মাজেৰে এটা পিচ যাতে মেইনটেইন হয় এইটোৱে আমি বিচাৰিছোঁ এই মহিলা সংগঠনৰ ফালৰ পৰা আমি এইখিনি আহ্বান জনাইছোঁ কাৰণ আমি বহুত যুদ্ধ আমি দেখিলোঁ ঠিক যেনেকৈ আমি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আমি দেখিলোঁ যুদ্ধ মানে ধ্বংস গতিকে আমি সেইটো নিবিচাৰোঁ আমি যিহেতু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ লগত আমি এটা কি ধৰণে সদ্ভাৱ গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমাৰ দেশৰ মুৰব্বীসকলেও সেইটো চিন্তা কৰাৰ প্ৰয়োজন বুলি আমি অনুভৱ কৰিছোঁ আৰু আমাৰ যিবিলাক আইন শৃংখলাজনিত যিমান তেওঁলোকে মুৰব্বী আছে তেওঁলোকেও চাগে গভীৰভাৱে এই ক্ষেত্ৰত তেওঁলোকেও পদক্ষেপ ল'ব আৰু এই ক্ষেত্ৰত এটা কথা আমি ক'ব পাৰোঁ যে আজি মহিলাসকলৰ কথাই মই এই ক্ষেত্ৰত অলপ উল্লেখ বিচাৰিছোঁ যে আজি সন্ত্ৰাসবাদীক মহিমূল কৰিবৰ কাৰণে আজি ভাৰতবৰ্ষৰ নাৰীয়ে কিন্তু পিছ পৰি থকা নাই ইয়াৰ জ্বলন্ত উদাহৰণটো হৈছে আমাৰ কৰ্ণেল ছফিয়া কুৰেশ্বি ভূমিকা তেওঁলোকৰ নাম আজি গোটেই ভাৰতবৰ্ষৰ মানে আমি গৌৰৱ অনুভৱ কৰোঁ গতিকে এই ক্ষেত্ৰত এইটোৱেই আমি ইন টোটেলিটি এইটোৱেই মই ক'ব বিচাৰিছোঁ যে মহিলাসকল কোনো ক্ষেত্ৰত পিছ পৰি থকা নাই আৰু আমাৰ যিবিলাক নেকি সা সুবিধা যে আমাৰ যদি সেইবিলাক যদি পোৱা যায় তেতিয়াহ'লে পুৰুষ মহিলা বুলি কথা নাই আমি আগবাঢ়ি যাব লাগিব আৰু আমাৰ দেশখন গঢ়িবলৈ আমাৰ সমাজখন গঢ়িবলৈ কিন্তু এটা সমানভাৱে আমি আগবাঢ়ি যাব লাগিব আৰু সেই উদাহৰণটো আমি দেখিছোঁ যে দেশ ৰক্ষাৰ ক্ষেত্ৰতো আজি অকল ঘৰ চলোৱা নহয় দেশ ৰক্ষাৰ ক্ষেত্ৰতো আজি কিন্তু ছফিয়া কুৰেশ্বি তেওঁলোকৰ নাম কিন্তু স্মৰণীয় হৈ থাকিব গতিকে সেইটো আমাৰ যিটো তেওঁলোকৰ যিটো বলিদান তেওঁলোকৰ যিটো কৰ্ম সেই কৰ্মক লৈ কিছুমানে যে বিভিন্ন ধৰণৰ তেওঁলোকক বোলে সন্ত্ৰাসবাদীৰ ভগ্নী এই ধৰণৰ আখ্যা দিয়াটো কিন্তু আমি কণ্ডেম কৰিছোঁ আৰু মহিলাসকল ইয়াতকৈ আৰু আগবাঢ়ি যোৱাৰ কাৰণে আমি বিচাৰিছোঁ আৰু আমাৰ যিটো অল ইণ্ডিয়াৰ যিটো আমাৰ বৈঠক হ'ব এই বৈঠকতো আমি মহিলাসকলৰ বিভিন্ন ক্ষেত্ৰত কি ধৰণে আমি আগবাঢ়ি যাব পাৰোঁ আৰু ইয়াত বিশেষকৈ লাইভলিহুড কথা আছে গতিকে আজি চৰকাৰে যি ধৰণে মহিলাসকলৰ জীৱন জীৱিকাৰ কথা তেওঁলোকে যি ধৰণে চিন্তা কৰিব লাগিছিলে এইটো বহু ক্ষেত্ৰত এতিয়াও পিছ পৰি আছে গতিকে যাতে আমি সমানে সমাজখনত যাতে পুৰুষ মহিলা যাতে আগবাঢ়ি যাব পৰাকৈ সেই সা সুবিধাসমূহ দিয়ক চৰকাৰৰ ফালৰ পৰা তেতিয়া ইয়াত